Hello guys, আজি মই কেৰাহী চাফা কৰা এটা ভিডিও দিম। ইউটিউবত যেহেতু ভাইৰেল হৈ আছে, মইনো কিয় নকৰিম, কৰিয়ে চাওঁ। এইটো কিনাৰ পৰা বহুত কিবা লেতেৰা, এইটো নাজানো কিহৰ কাৰণে ইমান লেতেৰা হয়। চাফা কৰোঁ, কম দিনতে লেতেৰা হৈ যায়, কিয় বা? মই চাফা কৰিম, আপোনালোক দেখাই আছোঁ কেনেকৈ চাফা কৰোঁ। মই পাতি দিছোঁ, তাৰপিছত দিম এচাপ দি দিলোঁ। ইয়াতে 1 চামুচ সোডা দি দিলোঁ, 2 চামুচ দিলোঁ। তাৰপিছত নেমু চিপি, নেমুটো ৰখে নাই ৰ'ব। যিহেতু নেমুটো ৰখে নাই, মই এনেকৈ চিপি দিছোঁ। এটা নেমু দি দিলোঁ। এইখিনি এতিয়া মই গৰম হ'ব দিম। নেমুটো এনেকৈ দি দিছোঁ কাটি পেলাই। এইখিনি এতিয়া উতলিব দিম। দেখিছেনে এতিয়া? এই চাইডে চাইডে ক'লা ক'লা অকণমান ওলাই আছে, গৰম হৈ আছে, ওলাই আছে, কি হয় নাজানো। অলপ অলপ উতল আহি আছে, চাওকচোন আপোনালোকে। এখন খন্তিৰে লৰাই দিম। এয়া চাওক, উতলি আছে, কি হয় ৰিজাল্টটো মই দেখাই আছোঁ। 20 মিনিট উতলালোঁ এইখিনি মই। এতিয়া গেছটো বন্ধ কৰি দিম। অকণমান কুমীয়া হৈ থাকোঁতে মই মাজিম, আপোনালোকক দেখাই আছোঁ। এইটো কেৰাহী অকণমান ঠাণ্ডা হৈছে, এতিয়া মই মাজিম। কেৰাহীৰ পৰা ৰৈ যোৱাখিনি ইয়াতে ঢালি পেলাই বেলেগ এটা কেৰাহীত মই গৰম হ'ব দিছোঁ। চাই লওঁ, সেইটো মই মাজি এইটো দেখাই আছোঁ। মাজি আছোঁ, কি হয় নাজানো। এইখিনি মই ঘূৰি দিওঁ, এইখিনি এনেও চাফা নহয়, তথাপিতো দিছোঁ আৰু। অকণমান হৈছে, পূৰা কমপ্লিট যোৱা নাই। কমপ্লিট চাফা নহ'ল, এইখিনিয়ে চাফা হৈছে। সেইটো কেনেকুৱা হয় মই দেখাই আছোঁ। এতিয়া এইটো বইল হৈ আছে, এইখিনি। এইটো ৰিজাল্ট কি হয় নাজানো, সেইটোতো আপোনালোকে দেখিলে।